everyone, welcome back to my channel. Welcome to another YouTube video. So, আজিৰ ভিডিঅ'টোৰ thumbnail and title দেখি আপোনালোকে গম পাইছে চাগে যে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে। So guys, বহুত দিনৰ পৰা মই আজিৰ দিনটোলৈ ৱেইট কৰি আছিলো and finally আজি আমি যাম এক্সকাৰশন। আজি আমাক নিব বৰদোৱা থান আৰু মৃত্যুঞ্জয় মন্দিৰ। বহুতেই এক্সাইটেড হৈ আছো এণ্ড এতিয়া বাজিছে ৰাতিপুৱাৰ 4:30। মই এতিয়া ড্ৰেছ এইবোৰ ৰেডি চেডি কৰিলোঁ আৰু মই ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ এইখিনিৰ পৰাই। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ মই গা পা ধুই আহিলোঁ, এয়া মোৰ ইউনিফৰ্মো পিন্ধি ল'লোঁ। এতিয়া 6টালৈ আৰু 15 মিনিট আছে, তো তেনেহ'লে মই বাছত উঠি লগ পাই আছোঁ। Hello guys, welcome back to my channel. মই ৱেলকাম বেক কেতিয়া Welcome back কেতিয়াবা আমি আহি পালোহি। হিন্দীত নবনোৱা নেকি? হিন্দীত নাই বনোৱা আজি আমি যাম বৰদোৱা। চ' গাইজ প্ৰায় 6:30মান বজাত আমি ওলাই গৈছিলোঁ বৰদোৱালৈ বুলি, আৰু এফালে দেখিছে নহয় আমি একে নাচি চবেই আৰু গৈছোঁ, আৰু এইখিনিয়ে ফূৰ্তি, ইমান ভাল লাগে সঁচাকৈ। আপোনালোকে গৈছে নাই এনেকৈ স্কুল ট্ৰিপ এক্সকাৰশ্যন আপোনালোকে গৈছে নাই এবাৰ মোক ক'বচোন। আৰু এয়া দেখিছে নহয় একদম জঁপিয়াই চব। আৰু তো তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সেয়া ভাগৰতে শুইছে। এফালে চাওক গাইজ। বহুত ধুনীয়া ৰাজকমল হোটেল। ৰাইজসকল আছে। হাই বুলি কৈ দিয়া, এইফালে চিপছ সেইটো খাবি, হাই বুলি কৈ দিয়া। হাই এইফালে আমাৰ জুবিনা বাইদেউ। আমি বৰদোৱা পাই গ'লো দেখি, আমি পাই গ'লো ফাইনেলি। এইখন গামোচা আমি মানে চাদৰ মেখেলা পিন্ধি, আমি ব্লগাৰ দুজনী ব্লগাৰ মিলি ব্লগ বনাই আছোঁ। কেইবাৰ কলি 100বাৰ ওপৰত। চ' আমি ইয়াতে বাছ ৰখাইছে আৰু ৰখিছোঁ, আৰু এইফালে আপোনালোকে চাব পাৰে সকলোৱে ৰেডি হৈছে আৰু মানে ওলাইছে আৰু কি বুলি কওঁ, এইফালে সুমিত্ৰা। চ' গাড়ীতে ফূৰ্তি কৰি মেলি আমি সকলোবোৰ আহি পালোহি বৰদোৱা, আৰু এয়া বৰদোৱালৈ এতিয়া গৈ আছোঁ। চ' এইটো হৈছে অতিথিশালা। ইয়াতে অতিথিবোৰক থাকিবলৈ দিয়ে। তলৰ খাপটোত বাথৰুম আৰু ওপৰত থাকিবলৈ শুবলৈ দিয়ে। আৰু এয়া আপোনালোকে চাব পাৰে গাইজ, সকলোৱে ইমান এনজয় কৰিছে, বহুতেই ভাল লাগিছে। আৰু বৰদোৱালৈ আহিতো বহুতেই ভাল লাগিছে, ইমান ধুনীয়া এটা পৰিৱেশ, আৰু সেৱা চেৱা ল'লোঁ আৰু বহুত ভাল লাগিলে। আপোনালোকে এতিয়া ভিডিঅ'টো এনজয় কৰক। আমি গাইজ ভৰি চৰি ধুলোঁ।
অভিপসা হে হুস্ন পাৰি হেল্ল' গাইজ চ' এতিয়া আমি গৈ আছোঁ জুবিন গাৰ্গৰ ফটো কিনিবলৈ হাই গাইজ লাইক আৰু শ্বেয়াৰ এটা কৰি দিব ছাবস্ক্ৰাইব চব কৰি দিব দেই চব কৰি দিব চ' গাইজ আমি এতিয়া ওলাই আহিলোঁ এতিয়া আমি যাম মৃত্যুঞ্জয় মন্দিৰ মেৰা সেইবোৰ হৈ আছে গৈ আছোঁ আৰু আহি আছোঁ মানুহ এইফালে চাওক বাই বাই চবকে বাই 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 আমাক ইমানে হাত পাউলি আমাক মাতিছেও মানে মাই গছ সজনী চা এইফালে চাই দিয়া হাই আমি মানুহক বাই বাই দি আছোঁ চবকে বাই বাই দি আছোঁ এতিয়া চাব হা বাই বাই নেদেখিলে বাই 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 সারা হরলিয়া দমসেরা शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु है शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव है महेश्वरा गाइस আমি মৃত্যুঞ্জয় মন্দিৰ ফাইনালি পাই গ'লোহি Okay, let's go. হৈছে মৃত্যুঞ্জয় মন্দিৰ পৃথিৱীত চবতছে ডাঙৰ লিংগ আমি হেৰিকে উঠিব লাগিছিল অ'কে গাইজ আমি ড্ৰেছ চেঞ্জ কৰিলোঁ মই দেখাইছোঁ অলপমান দেৰিকৈ এইফালে আমি পূৰা পৰ্দা চৰ্দা হেৰি কৰি ড্ৰেছ চেঞ্জ কৰিলোঁ এইফালে অ'কে গাইজ চ' এতিয়া আমি খাম ইয়াতে অকণমান কিবা কিবি খাম কি খাম নাজানো খাম কেইটা বাজিছে 1:53 Oh my god. Hello বুলি কৈ দিয়া মোৰ গাইজক হেল্ল' মুখৰ অৱস্থা নাই অকণমান টাচ আপ কৰি লোৱা অ' আচ্ছা ফ্ৰণ্ট তালৈ যাওঁ ক'লে কোন ঘূৰোঁগৈ পইচাটো আছেনে আছে অ'কে গাইজ চ' আমি ধুনীয়াকৈ চেঞ্জ কৰি লৈ চাওক হেল্ল' এণ্ড এতিয়া আমি অকণ এনেই দোকান চোকান ঘূৰিম খাবলৈ মাতিব আৰু অকণমান দেৰিকৈ waiting for lunch খাবলৈ আছে লাইটটো ভাল অহা নাই Hello guys,
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকক যোৱাৰ আগতে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ আজিলৈ বাই বাই থেংকছ ফৰ ৱাচিং